নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আমি আজি কাৰ্বন আৰু তাৰ যৌগ পাঠটোৰ 4 নম্বৰ খণ্ডলৈ আহিছো আমি 1 2 আৰু 3 নম্বৰ খণ্ডত কাৰ্বনৰ নামাকৰণৰ সম্বন্ধে জানিলো আজি আমি কাৰ্বনৰ সক্ৰিয় যৌগ লগতে সংপৃক্ত হাইড্ৰকাৰ্বন আৰু অসংপৃক্ত হাইড্ৰকাৰ্বন আৰু সমগণীয় শ্ৰেণী এই বিষয়ে আজি অধ্যয়ন কৰিম আমি ইয়াৰ আগৰ খণ্ডটোত পাইছিলো হাইড্ৰকাৰ্বনক বান্ধনীৰ ওপৰত ভিত্তি কৰি দুটা ভাগত ভাগ কৰিছিল এটা হ'ল মুক্ত শৃংখল হাইড্ৰকাৰ্বন আৰু আনটো আবদ্ধ শৃংখল হাইড্ৰকাৰ্বন আমি মুক্ত শৃংখল হাইড্ৰকাৰ্বনত এলকেন এলকিন এলকাইন আদিৰ বিষয়ে আমি ভালদৰে পঢ়িলো আৰু তাৰ নামাকৰণ কেনেদৰে কৰে আমি শিকিলো আজি আমি আৰম্ভ কৰিম আবদ্ধ শৃংখল হাইড্ৰকাৰ্বন বা সক্ৰিয় যৌগ যদি হাইড্ৰকাৰ্বন শৃংখলৰ দুই প্ৰান্ত আবদ্ধ হৈ থাকে তাক আবদ্ধ শৃংখল হাইড্ৰকাৰ্বন বোলে অৰ্থাৎ আমি দেখিলো এই যিটো হাইড্ৰকাৰ্বন এই হাইড্ৰকাৰ্বনটো দুইটা প্ৰান্ত আবদ্ধ হৈ আছে ইয়াত আটাইকেইটা কাৰ্বন পৰমাণু লগ লাগি বলয় আকৃতি গঠন কৰিছে অৰ্থাৎ ইয়াত কোনো এটা কাৰ্বন মুক্ত হৈ থকা নাই যেনে আমি এলকেনত পাইছিলো আটাইবোৰ হাইড্ৰকাৰ্বনে দুইটা কাৰ্বন শৃংখল মুক্ত হৈ আছিল আৰু তাত আমি আন কাৰ্বন পৰমাণু ভৰাব পাৰিছিলো কিন্তু ইয়াত এই যিটো সক্ৰিয় যৌগ হৈ আছে ইয়াত আৰু বাহিৰৰ পৰা আমি কোনো ধৰণৰ কাৰ্বন পৰমাণু যোগ কৰিব নোৱাৰো সেই কাৰণে ইয়াক কোৱা হয় আবদ্ধ শৃংখল হাইড্ৰকাৰ্বন ইয়াক দুই ভাগত ভাগ কৰা হৈছে এটা হল এলিসাইক্লিক হাইড্ৰকাৰ্বন আৰু আনটো হৈছে এৰোমেটিক হাইড্ৰকাৰ্বন আমি এতিয়া যাম এলিসাইক্লিকটো কাক কয় যদি হাইড্ৰকাৰ্বন শৃংখলৰ দুই প্ৰান্ত আবদ্ধ হৈ আঙুঠি আকৃতি গঠন কৰে তাক এলিসাইক্লিক হাইড্ৰকাৰ্বন বোলে অৰ্থাৎ এই এলিসাইক্লিক যৌগত কাৰ্বন পৰমাণুবোৰে ৰিং ফৰ্ম কৰি আছে অৰ্থাৎ আঙুঠি আকৃতিত আটাইকেইটা পৰমাণু লগ লাগি আছে ইয়াত আমি বাহিৰৰ পৰা আন কাৰ্বন পৰমাণু যোগ কৰিব নোৱাৰো সেই কাৰণে ইয়াক আবদ্ধ শৃংখল হাইড্ৰকাৰ্বন বুলি কোৱা হয় আনহাতে আমি যিটো মুক্ত শৃংখল পাইছিলো মুক্ত শৃংখল হাইড্ৰকাৰ্বনত আমি কাৰ্বন পৰমাণুবোৰ এটা দুটা তিনটা চাৰিটা এনেদৰে আমি আন কাৰ্বন পৰমাণুবোৰ যোগ কৰিব পাৰিছিলো কিন্তু ইয়াত আমি তেনেদৰে যোগ কৰিব নোৱাৰো আমি দেখিলো ইয়াত 6টা কাৰ্বন পৰমাণুৰে এক বান্ধনীৰে বান্ধ খাই আছে আঙুঠি আকৃতিত আৰু ইয়াত আমি চাম এই গঠনটোত কাৰ্বন প্ৰতিটো কাৰ্বন পৰমাণুত দুডাল বান্ধনী আছে যেহেতু কাৰ্বনৰ আমি চতুৰ সহযোগিতা ধৰ্ম পাইছিলো সেই ধৰ্মত আছিল যে এটা কাৰ্বনে 4ডাল বান্ধনী গঠন কৰে কিন্তু ইয়াত থকা প্ৰতিটো কাৰ্বন পৰমাণুৱে কেৱল দুডাল বান্ধনীৰে বান্ধ খাই আছে গতিকে প্ৰতিটো কাৰ্বনকে আৰু দুডালকৈ বান্ধনী লাগিব আমি দেখিলো প্ৰতিটো কাৰ্বন পৰমাণু দুডালকৈ বান্ধনী আৰু হাইড্ৰজেন লাগিল যেহেতু এক বান্ধনী আছে আৰু ইহত সক্ৰিয় যৌগ আৰু লগতে আমি দেখিলো ইয়াত কাৰ্বন পৰমাণু আছে 6টা কাৰ্বন পৰমাণু আছে আমি পাইছিলো 6টা কাৰ্বন পৰমাণু যদি থাকে তাৰ নাম হয় হেক্সেন অৰ্থাৎ এই যৌগটোৰ নাম হ'ব এতিয়া সাইক্লোহেক্সেন যেহেতু সক্ৰিয় যৌগ হোৱাৰ বাবে ইয়াত সাইক্লো শব্দটো পুনতে আহিছে আৰু 6টা কাৰ্বন পৰমাণু থকাৰ কাৰণে আমি হেক্সেন বুলি কৈছো গোটেই যৌগটোৰ নাম হ'ল সাইক্লোহেক্সেন ইয়াত কাৰ্বন 6টা আছে হাইড্ৰজেন তাৰ দুগুণ হৈ আছে 10টা একেদৰে আমি পাম কাৰ্বন পৰমাণু যদি 5টা থাকে 5টা কাৰ্বন পৰমাণুৰে এক বান্ধনীৰে বান্ধ খাই আছে আৰু আবদ্ধ শৃংখল হৈ আছে অৰ্থাৎ সক্ৰিয় যৌগত আছে এই যৌগটোতো প্ৰতিটো কাৰ্বন পৰমাণুক আৰু দুডালকৈ বান্ধনীৰ প্ৰয়োজন প্ৰতি দুডাল বান্ধনীতে হাইড্ৰজেন লাগিল অৰ্থাৎ ইয়াত যেহেতু কাৰ্বন 5টা আছে আৰু এক বান্ধনী আছে লগতে সক্ৰিয় যৌগ হৈ আছে গতিকে এই যৌগটোৰ নাম হ'ব সাইক্লোপেন্টেন কাৰ্বন 5টা থকাৰ কাৰণে পেন্টেন আহিল আৰু সক্ৰিয় যৌগ হোৱাৰ কাৰণে আগত আহিছে সাইক্লো ঠিক তেনেদৰে যদি কাৰ্বন 4টা পৰমাণুৰে সক্ৰিয় আকাৰে থাকে তেতিয়াহলে তাক আমি কম সাইক্লোবিউটেন এনেদৰে আমি সক্ৰিয় যৌগৰ নামকৰণ কৰিব পাৰো ইয়াক আকৌ দুটা ভাগত ভাগ কৰা হৈছে সাইক্লোএলকেন আৰু সাইক্লোএলকিন অৰ্থাৎ সাইক্লোএলকেন মানে সক্ৰিয় যৌগবিলাকত যদি এক বান্ধনী থাকে তেতিয়া আমি কম তাক সাইক্লোএলকেন আনহাতে যদি কোনো সক্ৰিয় যৌগত দ্বি বান্ধনী থাকে তেতিয়া আমি তাক কম সাইক্লোএলকিন ইয়াৰ পৰৱৰ্তী ভাগ আমি পালো এৰোমেটিক হাইড্ৰকাৰ্বন এতিয়া আমি জানিম এৰোমেটিক হাইড্ৰকাৰ্বনটো কাক কয় যিবোৰ সক্ৰিয় যৌগত কাৰ্বন পৰমাণুবোৰৰ মাজত একান্তৰভাৱে এক বান্ধনী আৰু দ্বি বান্ধনী থাকে তেনেবোৰ যৌগক এৰোমেটিক হাইড্ৰকাৰ্বন বোলে অৰ্থাৎ এই সক্ৰিয় যৌগটোত এডাল যদি এক বান্ধনী আছে এডাল দ্বি বান্ধনী এডাল এক বান্ধনী এডাল এজোৰ দ্বি বান্ধনী এনেদৰে এক বান্ধনী দ্বি বান্ধনী এক বান্ধনী দ্বি বান্ধনী একান্তৰভাৱে এক বান্ধনী আৰু দ্বি বান্ধনী লগ লাগি এই
6টা কাৰ্বন পৰমাণুৰে এই সক্ৰিয় যৌগটো গঠন হৈছে আৰু ইয়াকে কোৱা হয় বেনজিন আৰু এটা কাৰ্বনত যেহেতু 3ডাল বান্ধনী আছিল আমাক আৰু এডাল বান্ধনীৰ প্ৰয়োজন গতিকে সেই এডাল বান্ধনীৰ হাইড্ৰোজেন লাগিল অৰ্থাৎ এইটো হৈছে বেনজিনৰ গঠন সংকেত আৰু বেনজিনৰ গঠন বা এৰোমেটিক যৌগৰ গঠন সদায় ষ্টেবল হয় অৰ্থাৎ স্থিৰ হয় সুস্থিৰ আকৃতিত থাকে ইয়াত আটাইবোৰ এৰোমেটিক যৌগতে কাৰ্বনৰ 6টা পৰমাণুই থাকিব আমি দশমমান শ্ৰেণীৰ উত্তীৰ্ণ হোৱাৰ পিছত যদি আমি হায়াৰ সেকেন্ডাৰী আমি বিজ্ঞান শাখাত অধ্যয়ন কৰিব লওঁ তেতিয়া আমি এই এৰোমেটিক যৌগ বা এলিসাইক্লিক যৌগৰ বিষয়ে আৰু বিস্তৃতভাৱে অধ্যয়ন কৰিব পাৰিম এতিয়া আমাৰ সদ্যহতে বেনজিনৰ এই ষ্ট্ৰাকচাৰটোলৈ আমাৰ সীমিত হৈ আছে দশম শ্ৰেণীৰ পাঠ্যপুথিত আমি এতিয়া দেখিলো এই যেটো বেনজিনৰ গঠন কাৰ্বনৰ পৰমাণু আছে 6টা আৰু হাইড্ৰোজেন আছে 6টা অৰ্থাৎ বেনজিনৰ গঠনত আমি পাম যে কাৰ্বন 6টা আৰু হাইড্ৰোজেন 6টা C6H6 এইটো হল ইয়াৰ ৰাসায়নিক সংকেত এতিয়া আমি জাম যে হাইড্ৰকাৰ্বনবোৰক ৰাসায়নিক ধৰ্মৰ ওপৰত ভিত্তি কৰি দুটা ভাগত ভাগ কৰা হৈছে ইয়াৰ আগত আমি হাইড্ৰকাৰ্বনবোৰক বান্ধনীৰ ওপৰত ভিত্তি কৰি ভাগ কৰিলো মুক্ত শৃংখল হাইড্ৰকাৰ্বন আৰু আবদ্ধ শৃংখল হাইড্ৰকাৰ্বন এতিয়া আমি হাইড্ৰকাৰ্বনবোৰক কিহতৰ ৰাসায়নিক ধৰ্মৰ ওপৰত ভিত্তি কৰি দুটা ভাগত ভাগ কৰিছো এটা হৈছে সংপৃক্ত হাইড্ৰকাৰ্বন যাক ইংৰাজীত কোৱা হয় স্যাচুৰেটেড হাইড্ৰকাৰ্বন আৰু আনটো হৈছে অসংপৃক্ত হাইড্ৰকাৰ্বন যাক আনস্যাচুৰেটেড হাইড্ৰকাৰ্বন বুলি কোৱা হয় এতিয়া আমি জানিম সংপৃক্ত হাইড্ৰকাৰ্বনটো কাক কয় যিবোৰ হাইড্ৰকাৰ্বনত কেৱল এক বান্ধনী থাকে তাক সংপৃক্ত হাইড্ৰকাৰ্বন বোলে অৰ্থাৎ এক বান্ধনী কোনবোৰ আছিল আমাৰ যিবোৰ এলকেনত আছিল আটাইবোৰত এক বান্ধনী আছিল আৰু তেনে ধৰণে এলকেনত থকা যিবোৰ যৌগ আছে সেইবোৰকে কোৱা হয় সংপৃক্ত হাইড্ৰকাৰ্বন যেনে এলকেনবোৰ মিথেন ইথেন প্ৰপেন বিউটেন এইবোৰ হল সংপৃক্ত হাইড্ৰকাৰ্বন আৰু ইয়াৰ এটা বৈশিষ্ট্য হৈছে যে এই সংপৃক্ত হাইড্ৰকাৰ্বন যদি দহন কৰা হয় তেতিয়া ইহতে অমলিন নীলা সীসা উৎপন্ন কৰে আৰু ধোঁৱা বা ছাই জাতীয় অৱশিষ্ট নাথাকে যেনে আমি ঘৰত ব্যৱহাৰ কৰা যেটো এলপিজি গেছ তাত মিথেন আছে অৰ্থাৎ তাক দহন কৰিলে আমি নীলা সীসা পাওঁ আৰু সেই দহনত কোনো ধৰণৰ ধোঁৱা বা ছাই জাতীয় অৱশিষ্ট নাথাকে সেই যৌগটোৱে হল আমাৰ মিথেন ইয়াৰ পিছত আমি যাম অসংপৃক্ত হাইড্ৰকাৰ্বন অসংপৃক্ত হাইড্ৰকাৰ্বন হৈছে যিবোৰ হাইড্ৰকাৰ্বনত ডি বা ত্ৰি বান্ধনী থাকে তাক অসংপৃক্ত হাইড্ৰকাৰ্বন বোলে আমি পালো সংপৃক্ত হাইড্ৰকাৰ্বনত কেৱল এক বান্ধনী থাকাখিনি মানে এলকেনবোৰ আছিল আৰু অসংপৃক্ত বাকি ৰল ডি আৰু টি বান্ধনী যিবোৰ হাইড্ৰকাৰ্বনত ডি বা ত্ৰি বান্ধনী থাকিব তাক আমি অসংপৃক্ত হাইড্ৰকাৰ্বন বুলি কওঁ যেনে ডি বান্ধনী থাকিলে আমি এলকিন বুলি কওঁ আৰু ত্ৰি বান্ধনী থাকিলে আমি এলকাইন বুলি কওঁ অৰ্থাৎ এলকিন আৰু এলকাইনবোৰ অসংপৃক্ত হাইড্ৰকাৰ্বনত পৰে ইয়াৰে উদাহৰণ আমি পাম ইথিন ডি বান্ধনীযুক্ত প্ৰপিন বিউটাইনটো ত্ৰি বান্ধনীযুক্ত এনেদৰে আমি উদাহৰণ পাওঁ এতিয়া আমি জাম যে অসংপৃক্ত হাইড্ৰকাৰ্বনৰ বৈশিষ্ট্যটো অসংপৃক্ত হাইড্ৰকাৰ্বনৰ দহনত কলা ধোঁৱাযুক্ত হালধীয়া সীসা উৎপন্ন হয় আৰু লগতে ইহত কেতিয়াও সম্পূৰ্ণৰূপে দহন নঘটে আনহাতে সংপৃক্ত হাইড্ৰকাৰ্বনৰ সম্পূৰ্ণ দহন ঘটে বাবে সিহতে ধোঁৱা বা ছাই জাতীয় অৱশিষ্ট নাথাকে কিন্তু অসংপৃক্ত হাইড্ৰকাৰ্বনবোৰ আমি যেতিয়া দহন কৰো তেতিয়া সিহতে সম্পূৰ্ণৰূপে দহন নহয় যাৰ বাবে কলা ধোঁৱাযুক্ত ছাই উৎপন্ন কৰে আৰু হালধীয়া সীসা উৎপন্ন কৰে যেনে আমাৰ কাঠখৰি জ্বলা আমি যেতিয়া কাঠখৰি দহন কৰো তেতিয়া সিহতে ধোঁৱা বা ছাই জাতীয় অৱশিষ্ট উৎপন্ন কৰে ঠিক তেনেদৰে কয়লা দহনতো তেনেদৰে ধোঁৱা বা ছাই জাতীয় অৱশিষ্ট থাকে আৰু সেইবোৰক কয় অসংপৃক্ত হাইড্ৰকাৰ্বন এতিয়া আমি আলোচনা কৰিম সমগণীয় শ্ৰেণী অৰ্থাৎ হোমোলগাছ সিৰিজ একে ৰাসায়নিক ধৰ্ম বিশিষ্ট আৰু একেটা আণবিক সংকেতেৰে প্ৰকাশ কৰিব পৰা জৈৱ যৌগৰ শ্ৰেণী এটাক সমগণীয় শ্ৰেণী বোলে অৰ্থাৎ আমি এটা হাইড্ৰকাৰ্বনৰ শৃংখল লওঁ আমি এই শৃংখলটো পালো এই শৃংখলটোত আমি কাৰ্বন পৰমাণুবোৰ এনেদৰে চেইন আকৃতিত আছে এটা শৃংখলৰ সৃষ্টি কৰিছে ইয়াত আমি কাৰ্বন আৰু হাইড্ৰোজেন পাইছো কেৱল আটাইবোৰ হাইড্ৰকাৰ্বনত কাৰ্বন আৰু হাইড্ৰোজেনে পোৱা যায় অৰ্থাৎ কাৰ্বনৰ যেটো ৰাসায়নিক ধৰ্ম হাইড্ৰোজেনৰ যেটো ৰাসায়নিক ধৰ্ম প্ৰায়বোৰ ক্ষেত্ৰতে একে হয় সেইবাবে ইয়াক কোৱা হৈছে যে একে ৰাসায়নিক ধৰ্ম বিশিষ্ট আৰু একেটা আণবিক সংকেতেৰে প্ৰকাশ কৰিব পাৰি
অৰ্থাৎ আমি এলকেনৰ আমি আণবিক সংকেত পাইছিলো CnH twice n plus 2, এলকিনৰ আণবিক সংকেত আছিল CnH twice n, এলকাইনৰ আছিল CnH twice n minus 2, অৰ্থাৎ কাৰ্বন আৰু হাইড্ৰজেনৰ আণবিক সংকেতেৰে আমি জৈৱ যৌগবোৰ প্ৰকাশ কৰিছিলো। আৰু এই যে একে ৰাসায়নিক ধৰ্ম বিশিষ্ট আৰু একেটা আণবিক সংকেতেৰে প্ৰকাশ কৰিব পৰা জৈৱ যৌগৰ যিটো শ্ৰেণী তাকে কোৱা হয় সমগণীয় শ্ৰেণী। সমগণীয় শ্ৰেণীৰ প্ৰধান বৈশিষ্ট্য কেইটা হৈছে, প্ৰথম বৈশিষ্ট্যটো হ'ল সমগণীয় শ্ৰেণীৰ যৌগবোৰ একে ৰাসায়নিক ধৰ্ম বিশিষ্ট। 2 নম্বৰ বৈশিষ্ট্যটো হৈছে ইহঁতক একেটা আণবিক সংকেতেৰে প্ৰকাশ কৰিব পাৰি, যেনে CnH twice n plus 2, CnH twice n minus 2 ইত্যাদি। ঠিক তেনেদৰে 3 নম্বৰ বৈশিষ্ট্যটো হৈছে যে সমগণীয় শ্ৰেণীৰ যৌগবোৰৰ যিকোনো দুটা সমগণ, এইটো এটা সমগণ হ'ব আৰু এইটো এটা সমগণ হ'ব, প্ৰতিটো এটা এটা সমগণ বুলি বুজায়। এই সমগণ যিকোনো দুটা সমগণ এটা কাৰ্বন আৰু দুটা হাইড্ৰজেন মূলকৰ দ্বাৰা পৃথক হৈ আছে। ইয়াত আমি দেখিছো এইটো এটা সমগণ বুজায়, এটা এটা টুকুৰা আমি সমগণ বুলি ল'ম, এটা কাৰ্বন আৰু দুটা হাইড্ৰজেন মূলকৰ দ্বাৰা পৃথক হৈ থাকে। আমি এইটো তৃতীয় বৈশিষ্ট্যটো পালো যে সমগণীয় শ্ৰেণীৰ যৌগবোৰ এটা কাৰ্বন আৰু দুটা হাইড্ৰজেন মূলকৰ দ্বাৰা পৃথক হৈ আছে। অৰ্থাৎ আমি সমগণীয় শ্ৰেণীৰ তিনিটা মূল বৈশিষ্ট্য পালো। প্ৰথম বৈশিষ্ট্যটো হ'ল ইহঁত একে ৰাসায়নিক ধৰ্ম বিশিষ্ট। দ্বিতীয় বৈশিষ্ট্যটো হৈছে ইহঁতক একেটা আণবিক সংকেতেৰে প্ৰকাশ কৰিব পাৰি। আৰু তৃতীয় বৈশিষ্ট্যটো হ'ল এটা সমগণীয় শ্ৰেণীৰ যিকোনো দুটা সমগণ এটা কাৰ্বন আৰু দুটা হাইড্ৰজেন মূলকৰ দ্বাৰা পৃথক হৈ থাকে। আমি আজি কাৰ্বন আৰু তাৰ যৌগ পাঠটিৰ চতুৰ্থ খণ্ডটো এইখিনিলৈ সমাপ্ত কৰিছো। ইয়াৰ পৰৱৰ্তী অংশত আমি ইথানয়িক এচিড, ইথানল আৰু বিভিন্ন কাৰ্বনৰ যৌগৰ ধৰ্ম, লগতে আমি হাইড্ৰজেনেশ্যন আদি বিভিন্ন ৰাসায়নিক ধৰ্মৰ বিষয়ে আলোচনা কৰিম।